হোৱাৰ আগতে গাঁৱৰ সৰু পাকঘৰত এগৰাকী মহিলাই নিজৰ দিনটোৰ বাবে সাজু হৈছে। তাই পিঠাগুড়ি গুড়ি কৰে, শাক-পাচলি কাটি মছলা মিহলাই ম'ম', চাওমিন আৰু অন্যান্য ফাষ্টফুড তৈয়াৰ কৰে। তাই ৰাস্তাৰ কাষত খাদ্যৰ ষ্টলটো স্থাপন কৰে। ম'ম' ষ্টিমাৰৰ পৰা ভাপ ওপৰলৈ উঠি অহা, কেৰাহীত নুডলছ চিটিকি থকা আৰু প্লেট আৰু কাপৰ কাষত পৰিপাটিকৈ সজাই থোৱা চচ। দিনটো লাহে লাহে আৰম্ভ হয়। কম গ্ৰাহক ৰৈ যায়। তাই ধৈৰ্য্যৰে ৰৈ থাকে, চকু দুটা নীৰৱ দৃঢ়তাৰে ভৰি থাকে। কেতিয়াবা খাদ্য বিক্ৰী নোহোৱাকৈয়ে থাকে। উপাদানবোৰ অপচয় হৈ যায়। অনিশ্চিত ফলাফলৰ সৈতে কঠোৰ পৰিশ্ৰম, কিন্তু তাই প্ৰতিদিনে দেখা দিয়ে। বন্ধু এজনে তাইক ৰিখ সেলাৰ এপৰ কথা কয়। পুত্ৰৰ সহায়ত তাই ফটো তুলি দাম নিৰ্ধাৰণ কৰে, অনলাইনত নিজৰ খাদ্য সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰে। এটা জাননী আহে, ওচৰৰ কোনোবাই ম'ম' আৰু চাওমিন অৰ্ডাৰ দিয়ে। তাই গৰম আৰু সতেজকৈ প্ৰস্তুত কৰে আৰু হাঁহি হাঁহি হাতেৰে আগবঢ়াই দিয়ে। অৰ্ডাৰ আহি থাকে ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু পৰিয়ালৰ পৰা। তাইৰ খাদ্য এতিয়া তাইৰ ষ্টলৰ বাহিৰত জনা গৈছে। তাই এতিয়া গৌৰৱেৰে নিজৰ ষ্টলটো চলাই আছে। আৰম্ভণিৰ প্ৰস্তুতিৰ পৰা ডিজিটেল বিক্ৰীলৈকে তাই উপাৰ্জন কৰে, বৃদ্ধি কৰে আৰু আনক অনুপ্ৰাণিত কৰে। ৰিখ সেলাৰ, পথৰ কাষৰ ষ্টলৰ পৰা স্থানীয় খ্যাতিলৈকে। আপোনাৰ খাদ্য তালিকাভুক্ত কৰক আৰু ৰিখৰ সৈতে আপোনাৰ ব্যৱসায় বৃদ্ধি কৰক। ধন্যবাদ।